Hello everyone, welcome back to my YouTube channel friends. আজি নতুন এটা ভিডিও লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। মই এই আৰুপ এডি আৰু বৰ্তমান গৈ আছো TAPOVAN পাহাৰত আৰু ফ্ৰেন্ডছ এই পাহাৰটোতে আছে এটা হনুমান মন্দিৰ আৰু এই হনুমান মন্দিৰটো ফ্ৰেন্ডছ মন্দিৰটো আছে কিন্তু হনুমান ভগৱান আছে এটা শিলৰ চেপাত। এই শিলৰ চেপাতে সোমাই কিনে মানে তেখেতে হেতু নিজে উলুৱা হয়, কোনো বনোৱা নহয়, নিজে উলুৱা হয়। সো হেতু আপোনাক দেখাও বুলি ভাবিলো কিন্তু হেতু দেখাব কেনে মই এতিয়া যাব লাগিব। ইয়াতে কমসে কম 5টা খুৰুঙ্গ আছে, 5টা খুৰুঙ্গ ক্ৰস কৰিব লাগিব, ক্ৰস কৰি কিনে আপোনাক দেখাব লাগিব। এতিয়া গৈ আছো আমি উঠি কিনে ওপৰত আৰু তাৰ ৰাস্তাবোৰ একদম শিলৰে হয়, এটা চিৰি নাই। এতিয়া গৈ আছো ব্লগ চাইডক ভিডিওটো তেন্তে ব্লগ আৰু গাইজ এতিয়া চিৰি খতম হ'ল। ইয়াৰ পৰা আমি এতিয়া খোজকাঢ়ি কিনে যাব লাগিব শিলৰ ওপৰে ওপৰে, একদম ডেঞ্জাৰাছ হয় এইখিনি। মানে ইয়াৰ পৰা পৰিলে মানে স্লিপ কৰিলে মানে ডাইৰেক্ট হাতত বা ভৰিত যে দুখ নোপোৱাকৈ নাথাকোঁ এইটো নহয়, মানে হাতত দুখ পামে একদম। আৰু অকণমান পৰিলে মানে ইয়াতে ৰিক্স আছে মানে জেগাবোৰ আৰু স্লিপ কৰিব পাৰে, সেই গতিকে বহুত সাৱধানে যাব লাগে এইবোৰ জেগাত। এতিয়া গৈ আছোঁ আমি সকলোৱে আৰু সৰু সৰু ল'ৰা ছোৱালীও গৈ আছে বহুত সাহস কৰি কিনে। এয়া চাব পাৰে আপোনালোকে। আৰু এতিয়া আমাৰ ষ্টাৰ্ট হৈছে ফাৰ্ষ্ট খুৰুঙ্গ। ইমান এটা ডেঞ্জাৰাছ নহয় বাৰু ফাৰ্ষ্টৰটো, কিন্তু যিমান পাৰ কৰি যাম সিমানেই ডেঞ্জাৰাছ। তেন্তে বলক চাই থাকক ভিডিঅ'টো, গৈ আছোঁ আগলৈ বলক। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় বজৰংবলী, জয় বজৰংবলী। আৰু গৈছে আমাৰ ফাৰ্ষ্ট খুৰুঙ্গটো খতম হ'ল। ইপিনে ওলাই আহিলোঁ আমি বাহিৰত। আহি এইটো এটা ভিউ দেখা পাইছোঁ, আপোনালোকক দেখাব কিনে চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ। আৰু এইটো খুৰুঙ্গ দি আমি ওলাই আহিছোঁ চাব পাৰে। আৰু এতিয়া গৈ আছোঁ নেক্সটটো বলক। আৰু ফ্ৰেন্ডছ এতিয়া আমি 2 নম্বৰ খুৰুঙ্গলৈ গৈ আছোঁ। এইপিনে লাইন লাগিছে সকলোৱে আৰু লাইন লাগিয়ে যাব লাগিব। ইয়াতে মানে হৰবৰি একদমেই কৰিব নোৱাৰোঁ। অকণমান যদি হৰবৰি হয় আগৰ মানুহটো ডাইৰেক্ট পৰি যাব পাৰে, চান্সেছ থাকেতো। সেই গতিকে হৰবৰি মানে নাই, যোনে য'ত ৰখিছে তাত ৰখি থাকিব লাগিব ধুনীয়াকৈ একদম। আৰু ইয়াত মানে ভগৱানৰ মন্দিৰত এনেও হৰবৰি কৰিব নালাগে। গতিকে গৈ আছোঁ এতিয়া ভিতৰলৈকে, চাই দিওঁ ভিডিঅ'বোৰ। আৰু এতিয়া সকলোৱে এটা এটা কৰি ভিতৰত গৈ আছে। আগত ভিন্দ আছে, পিছফালে নিয়ৰ ভাইটি আছে আৰু মই আছোঁ। তাৰ পিছত নয়ন আছে, তাৰ পিছফালে একদম লাষ্টত মানে মামা আছে। আৰু ভিতৰত আহি কিনে দেখা পালোঁ এনেকুৱা ভিতৰত এটা পাণ্ডা বহি আছে আৰু আমাক পূজা কৰিব লাগিব তেখেতক। আৰু এইপিনে এতিয়া মামা পূজা কৰিব, আমি ওলাই গৈছোঁ। আমাৰ পূজা হৈ গ'ল। এতিয়া মামা পূজা কৰি আছে। পূজা কৰি কিনে দক্ষিণা দি ওলাই আহিব তাৰ পৰা। এইপিনে দেখা পাই আছে, এইপিনে নয়নে কৰিলে, নয়ন ওলাই আহি আছে। আৰু গাইছ আমি সেই খুৰুঙ্গটো পাৰ কৰি ওলাই আহিলোঁ। আৰু ওলাই আহি কিনে আমি এইটো ৰাস্তা দি ওলাই যাব লাগিব ধুনীয়াকৈ ওলাই কিনে। সেইপিনে মামা ওলাই আহিলে। এতিয়া আমি গৈ আছোঁ এইটো ৰাস্তা দি তেন্তে বলক। আৰু ইয়াৰ নেক্সট খুৰুঙ্গটো গৈ আছোঁ, মানে 3 নম্বৰ খুৰুঙ্গ। এইটো 2 নম্বৰ আছিলে, এতিয়া 3 নম্বৰটোলৈ গৈ আছোঁ। চাই দিওঁ ভিডিঅ'টো। আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। গাইজ আপোনালোকে চাব পাৰে এই শিলটোৰ মাজেদি আহিছোঁ। ইয়াতে হনুমান বাবা বাস কৰে। আৰু এইপিনেদি আমি বহুতে ভয়ানক চিপাত, যিহেতু আপোনালোকে দেখা পাইছে কেমেৰাত মই দেখাবলৈ চেষ্টা কৰিছোঁ। তো আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু বহুতে স্পেচিয়েল হৈ আছে এইকেইদিনৰ ব্লগকেইটা। চ' কোনো স্পীড নকৰাকৈ চাব। তেন্তে আগবাঢ়ি আছোঁ বলক মোৰ লগে লগে আৰু দেখাই আছোঁ আপোনালোকক।
আৰু গাইছ ইয়াৰ পৰা আপোনালোকক মই এটা ভিউ দেখাম আৰু এই চিপাটোত যে আহিছোঁ লাইফত প্ৰথমবাৰ ইমান সৰু চিপা দি সোমাইছোঁ মানে কি ক'ম আজি এইখিনি যিমানখিনি মই ইয়াতে আহিব সক্ষম হৈছোঁ চব কেৱল মোৰ মামাৰ বাবে হৈছে এইখিনি চ' মামাক বহুত বহুত ধন্যবাদ দিছোঁ আৰু মামা হৈ কিনে এনেকুৱা ঘূৰা এটা ভাগ্য লাগিব চ' বহুতে মই লাকি যে মোৰ লগত এনেকুৱা মোৰ মামা আছে আৰু সকলোৰ লগতে হওক এইটোৱে আশা কৰোঁ আৰু ইমান ধুনীয়া ভিউ এটা এতিয়া আপোনালোকক দেখাই আছোঁ চাই লওক মোৰ বেক চাইডে কি ধুনীয়া নাজাৰা ভিউ এই তলৰ পৰা চালেতো বহুতে মজা আৰু মোৰ কেমেৰাটো ইমান এটা খাচ নহ'ব এতিয়া যিহেতু মোবাইলটো শ্বট লৈ আছোঁ কেতিয়াবা ভাগ্যত হ'লে হনুমান মোবাইল দিলে ড্ৰোন লৈ আহিম ধুনীয়াকৈ শ্বট লৈ দেখাম আপোনালোকক আৰু এতিয়া বলক আৰু ধুনীয়া ধুনীয়া জেগা দেখাই গৈ আছোঁ বলক বহুতে ভাল লাগিছে এনেকুৱা জেগাত ফাৰ্ষ্ট টাইম আহিছোঁ আপোনালোকেও আহক এইবিলাক জেগাবোৰ ভিজিট কৰক বহুতে ধুনীয়া হয় चलो धीरे धीरे जय श्री राम जय श्री राम जय श्री राम जय श्री राम गाइस আমি এতিয়া এইটো সিপাৰে যাবলৈ ওলাইছো সকলো আছে পিছফালে জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম ইয়াতে দেখো কেমেৰামেন শ্ৰী ৰাম আৰু গাইজ এই বাঁহবোৰত মানে ধাগা বান্ধিব পাৰে নিচান লৈ আহিব পাৰে আপোনালোকে আহি কিনে ইয়াতে ধুনীয়াকৈ বান্ধিব লাগে এইবিলাক ইয়াৰে নিয়ম হয় আৰু বহুতে ধৰে বাৰু আপোনালোকে য'ৰ পৰা যি মন যায় তেনেকুৱা মানে সেই বুলি নহয় মানে পাণ্ডাৰ পৰা হওক বা নিজৰ ঘৰত আছে যদি ভাল সেনেকুৱা লৈ আহি কিনে ইয়াতে বান্ধিব পাৰিব ইয়াতে বামুণ চামুণ পাই যাব আপোনালোকে সকলোখিনি আৰু ইয়াতে এটা সৰু ভাইটি আছে কি সাহস কৰি আছে চাগে এইবিলাক কয় একদম মনৰ পৰা ভক্ত डर लग रहा है क्या नहीं लग रहा है कहाँ से हो झारखंड जय बजरंगबली গাইজ চাব বুলি আপোনালোকে পূৰা মোৰ এই চ'লজাৰটো চাই পূৰা লাগি গৈছে তাৰপিছত ইয়াত মানে বহুত শকত মানুহ কিন্তু সহজে কৰিব নোৱাৰে সঁচা ভক্ত হ'লে কিন্তু এনেই সোমাই আহিব এইটো এটা মনৰ মই আপোনালোকক দেখাই দিছোঁ কাৰণ মই পাৰ হৈ গৈছোঁ এইটো গেটিংটো চাওক দূৰৰ পৰা দেখাই দিছোঁ এই গেটিংটোৰ পৰা ডাইৰেক্ট এনেকৈ আহিবই নোৱাৰে এনেকুৱা কৰি আহিব লাগে কিন্তু মই আহি গৈছোঁ বাৰু আৰু পিছফালে মামাহঁতে ৰখি আছে ইয়াতে বহুত গৰম আৰু বহুত হেঁচা ঠেলা হয় আজি ভিৰটো অকণমান কম আছে বাৰু কিন্তু শনিবাৰ হিচাপে বহুতে ভিৰ হয় দিনটোত এতিয়া আবেলি হৈ গৈছে মানুহবিলাকে ইয়াতে বেছি টাইম নৰখে আন্ধাৰ হৈ আহিছেতো সেই গতিকে হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰীৰাম আৰু গাইজ মই ওলাই আহিলোঁ তাৰ পৰা এতিয়া মামাহঁতে ওলাই আহি আছে কিন্তু ওলাই আহিলে ভিনিয়ৰ ওলাই আহিছে নয়ন আছে নয়নৰ পিছত মামা আছে এইপিনে নয়ন পূজা কৰি আছে খিলটোতে মানে হনুমান বাবা আছে গতিকে পূজা কৰিব লাগে সেইটো কাষত যিহেতু নিচান আছে আৰু হনুমান বাবা এই শিলটোতো আছে এইপিনে মামা ওলাই আহি আছে আৰু ভিন্দ আৰু মই যে ধাগা বন্ধা কথাটো কৈছিলোঁ এইপিনে ভিন্দ ইয়াৰ পৰাই ধাগা লৈছে মানে সূতাটো লৈছে এই সূতাটো লৈ কিনে এই বাঁহত বান্ধিব এই বাঁহত বান্ধি কিনে যদি মনত কিবা মানে ক'ব লগা আছে কৈ কিনে সেই সূতাটোত মানে কৈ কিনে তাতে বান্ধি দিব লাগে আৰু গাইজ ইয়াতে কিন্তু ৰাস্তা নাই আপোনালোকে এনেকৈ শিলৰ উঠিয়ে যাব লাগিব আৰু গাইজ এই শিলটোৰ ফাকটোতে হনুমান বাবা আছে মই আপোনালোকক পূৰা লাইভ ভিতৰলৈকে দেখাব নোৱাৰোঁ কিন্তু ইমান এটা মই কেমেৰাত দেখাব নোখোজোঁ নিজেও চ' ইয়াৰ পৰা আপোনালোকে দৰ্শন কৰিব পাৰে যদি কোনোবা কৰিব মন আছে বহুতে মাইত্যবান হয় হনুমান বাবা তো এইবাৰ দৰ্শন কৰি লওক আপোনালোকে এইটো গঠা তেখেতৰ অকণমান দেখা পাব আপোনালোকে কিন্তু এই অৰেঞ্জ কালাৰৰ আছে আৰু ফ্ৰেণ্ডছ আপোনালোকে দেখা পাইছে ইয়াৰ শিলৰ ফাকত আছিলে হনুমান বাবা অৰেঞ্জ কালাৰৰ যে দেখি আছে সেইটোৱে হয় হনুমান বাবা আৰু এই শিলটোৰ ফাকত তেখেতে নিজে ওলাইছে এইটো কোনো বনাই দিয়া নহয় আৰু এতিয়া আমি গৈ আছোঁ ইয়াৰ নেক্সট সুৰুংগ মানে 4 নম্বৰ সুৰুংগত এইটো অলপ ডেঞ্জাৰ হয় এতিয়া সকলোৱে লাইন লাগিছে এতিয়া ইয়াৰ মাজতে আমি গৈ আছোঁ চাৰিগোৰ ভিডিঅ'টো বলক আগলৈ গৈ আছোঁ জয় শ্ৰীৰাম जय श्री राम जय श्री राम गाइस सबके डेंजरस এইটো ইয়াতে পুৰা ফুই কিনে যাব লাগিব जय श्री राम जय श्री राम जय श्री राम जय श्री राम
जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय श्री राम एक बार जय श्री राम बजरंगबली की जय श्री राम सिया बलि रामचंद्र की जय श्री राम 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 আৰু গাইজ আমি এবাৰ এইটো আহিলো এইটো সব পাথৰৰ খুৰুংগ হয় এনে চাব পাৰে আন্ধাৰ একো দেখা যোৱা নাই আৰু পিছফালে মামা আছে আৰু মানুহ আছে বহুত জয় শ্ৰী ৰাম এইবোৰ চাব পাৰে সব মানে পাথৰে জয় पवन पुत्र हनुमान की जय श्री राम जय श्री राम आप ही लोग आने से होता हो राम चल बेटा हर हर महादेव धीरे 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 आराम से, आराम से। लाचार को ऐसा लगा को दान बोल এতিয়া আমি এপিনেদি খুৱাম আৰু সেইপিনেদি ওলাম গাইজ बोल आराम से क्या कृपा कर दो बाबा लाचार को এইটো পুৰা আৰ্মি ট্ৰেইনিং বুকু একদম শিলত দি দিব লাগিব गो 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 জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম गो 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 जय श्री राम जय श्री राम জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম গাইজ এইটো চাগ এইটো रामचंद्र की আৰু ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ একদম লাষ্ট খুৰুংগ আৰু এইপিনেদি ওলাই যায় একদম মানে তাতে শিলত লিখা দেখিব যে পাহাৰ সমাপ্ত হোৱা বুলি চ' এতিয়া গৈ আছোঁ এইটো লাষ্ট খুৰুংগ চাই থাকক ভিডিঅ'টো আৰু যদিহে কোনোবাই যদি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আনি আছোঁ আপোনালোকৰ মাজলৈ তেন্তে এই গাইজ এতিয়া চাই থাকক ভিডিঅ'টো আৰু এতিয়া গৈ আছোঁ আগলৈ বলক মোৰ লগে লগে चलिए बाबा आराम से জয় শ্ৰী ৰাম जय श्री राम जय श्री राम জয় শ্ৰী ৰাম जय श्री राम জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম जय श्री চ' গাইজ ইয়াতে লিখা আছে যে সমাপ্ত কৰিলোঁ আমি কেইটা খুৰুংগ আপোনালোকে গমেই পালে আৰু এতিয়া ইয়াতে গৈ আছোঁ ফ্ৰেণ্ডছ এই ইমান ডাঙৰ শিল দেখিছে আপোনালোকে তলৰ পৰাও দেখাইছোঁ চ' এই শিলটো আমি শেষ কৰি কিনে ওলাই আহিলোঁ আৰু গাইজ আমি এতিয়া পূজা পাঠ কৰি কিনে পুৰা খুৰুংগ পাৰ কৰি কেইটা আমি চাৰিটা নে পাঁচটা পাৰ কৰিলোঁ 5টামান পাৰ কৰিলোঁ এতিয়া নামি কিনে গৈ আছোঁ এইপিনে আৰু এইপিনে সকলো বহুত মানুহ আহিছে ইয়াতে চাব পাৰে বহুত দিনৰ মূৰত শংখ বজাৰ বহুতেই ভাল লাগিছে দেই বহুত হেভি ফিল কৰিছে আৰু বজাব পাৰিছোঁ যে এইটো এটা বঢ়িয়া লাগিছে আৰু ফ্ৰেণ্ডছ আমি এতিয়া ওলাই আহিছোঁ একদম মন্দিৰৰ পৰা ওলাই আহি কিনে ইয়াতে অকণমান মাৰ্কেটিং কৰি আছোঁ আৰু মাৰ্কেটিং কৰা হ'ল আমি ওলাই আহি কিনে আপোনালোকে দেখিব পাৰে আমি সেই পাহাৰটোত গৈছিলোঁ এতিয়া পাহাৰটো অকণমান জুম কৰি কিনে দেখাই আছোঁ আৰু এই ফাকটো দি আমি ওলাই আহিলোঁ ওলাই আহি কিনে এতিয়া তলত আহি পালোঁ তলত আহি পিনে আৰু এনেই অকণমান ঘূৰি আছোঁ যাবলৈ ওলাইছোঁ আৰু এই ভাইটিটোক দেখিছিল যে আমাৰ লগত লাইনত আছিল এতিয়া ইয়াৰো পূজা কৰা হ'ল ইও ওলাইছে ইও ঘৰলৈ যাব ওলাই গৈছে
আৰু এই মন্দিৰটো যে ফ্ৰেণ্ডছ আপোনালোকে দেখা পাই আছে এই মন্দিৰটোৰ নাম হ'ল নৰক্ষা মন্দিৰ আৰু এই মন্দিৰটো যে বনোৱা গৈছে ফ্ৰেণ্ডছ এই মন্দিৰটোৰ মানে এটাও ৰড ইউজ কৰা নাই অকল চিমেণ্ট বালি গিটি এইসব দিছে আৰু ৰড মানে ইয়াতে এটা লোহাৰ বস্তু ইউজ কৰোৱাই নাই বনোৱাৰ সময়ত কেনেকুৱা বনাইছে মানে একদম বেলেগে ইঞ্জিনিয়াৰিং আৰু গাইজ এতিয়া ৰুমলৈ গৈ আছো আৰু ৰুমৰ ভিতৰৰ পৰা খতম কৰি আছো আজি ভিডিঅ'টো শুই কিনে আজি ভিডিঅ'টো খতম কৰিছো লগ পাই আছো অহাকালি নতুন ব্লগলৈ তেন্তে এৰিছো তেন্তে বাই বাই সকলো ফ্ৰেণ্ডছকে গুড নাইট